হেল্ল' ডিয়াৰ বন্ধু বান্ধৱীসকল, লাৰ্ণিং একাডেমি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপুনি যদি এজন ষ্টুডেণ্ট নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেন্তে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। এই চেনেলটোত মেথমেটিকেল ট্ৰিক্স, জিকে অৰ জেনাৰেল নলেজ, জেনাৰেল চায়েন্স অৰ মেথমেটিকেল ৰিলেটেড পাজল বন্ধু বান্ধৱীসকল সপ্তাহত 3টাকৈ ভিডিঅ' আপলোড কৰা হয়। বন্ধু বান্ধৱীসকল, আপুনি যদি এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটন অল দবাই ৰাখিব। বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কোন? দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন, অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজধানী চহৰ কোনখন? দিল্লী। এইটো ভুল নকৰিবা, কুৱেশ্যনটো চাই এনচাৰ দিবা। নেক্সট কুৱেশ্যন, ভাৰতত কিমানখন ৰাজ্য আছে? 28খন। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী চহৰ কোনখন? দিছপুৰ। এইটো আকৌ গুৱাহাটী বুলি লিখি নিদিবা। নেক্সট কুৱেশ্যন, অসমত কেইটা জিলা আছে? 35টা। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ দীঘল নদী কোনখন? ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, মোগল সম্ৰাটৰ প্ৰতিষ্ঠাপক কোন? বাবৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? পণ্ডিত জৱাহৰলাল নেহৰু। ভাৰতৰ স্বাধীনতা কেতিয়া লাভ কৰিছিল? এইটো সকলোৱে জানা হয়তো, 1947 চনৰ 15 আগষ্ট তাৰিখে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। অসমৰ মুখ্য ভাষা কোনটো? অসমীয়া। অসমত হয়তো ইংলিছ নাইবা বাঙালী নাইবা বড়ো ভাষাও চলে, কিন্তু অসমৰ মুখ্য ভাষাটো হৈছে অসমীয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? এইটো হয়তো সকলোৱে জানা, বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কোনটো? ময়ূৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো? পদুম। এইটো কুৱেশ্যনত পদুম নাথাকিব পাৰে, পদ্ম, কমল এনেকুৱাও থাকিব পাৰে, কাৰণ পদুমৰ বহুতো নাম আছে, এইটো চাই ল'বা। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ বনাঞ্চল কোনটো? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কাজিৰঙা কিহৰ বাবে প্ৰসিদ্ধ? একশৃংগ গড়ৰ বাবে প্ৰসিদ্ধ। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদৰ কেইটা সংসদন আছে? 2টা, লোকসভা আৰু ৰাজ্যসভা। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এনচাৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম সন্মান কোনটো? ভাৰত ৰত্ন। এইটো হয়তো সকলোৱে জানা চাগে। ভাৰতৰ আইন প্ৰণয়নকাৰী সংস্থা কোনটো? ভাৰতীয় সংসদ। অসম আৰক্ষী সৰ্বাধিক পদ কোনটো? এনচাৰটো হৈছে DGP, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। অসম কোন চহৰক পুৱাৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনজন লেখকে ৰচনা কৰিছিল? এইটো হয়তো সকলোৱে জানা, ইয়াক কবি গুৰু বুলিও কোৱা হয়, ৰবীন্দ্ৰনাথ ঠাকুৰক। এইটো মনত ৰাখিবা। অসমৰ কোনটো ঠাই
চাহৰ বাবে বিখ্যাত? শিৱসাগৰ। নেক্সট কোৱেশ্চন, চীনৰ ৰাজধানী চহৰ কোনখন? এইটো হৈছে বেইজিং। নেক্সট কোৱেশ্চন, অসমৰ কোন চহৰক পুৱাৰ দ্বাৰা বুলি কোৱা হয়? এইটো হৈছে গুৱাহাটী। নেক্সট কোৱেশ্চন, বৰফৰ পৰ্বত ক'ত অৱস্থিত? হিমালয়। নেক্সট কোৱেশ্চন, অসমত বিখ্যাত মেলা কোনটো? অম্বুবাচী মেলা। নেক্সট কোৱেশ্চন, অসমত কিমানটা বিভাগ আছে? 5টা বিভাগ আছে। নেক্সট কোৱেশ্চন, ডক্টৰ ভূপেন হাজৰিকা কোন জনাজাত সংগীত শিল্পী আছিল? এইটো অসমীয়া বিখ্যাত লোক সংগীত শিল্পী আছিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপুনি কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিলে কমেণ্টত জনাই দিব। নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম। থেংক ইউ।